হয় নমস্কাৰ যদি আপোনালোকে এই পৰ্যন্ত স্বচ্ছ ভাৰত মিছনৰ অধীনত প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনা আছে তাৰ অধীনত যদি আপোনালোকে এই পৰ্যন্ত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো হ'বলৈ গৈ আছে আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো যদি আপোনালোকে ঘৰ পোৱা নাই ইয়াৰ আগত পঞ্চায়তত যি আপোনালোকৰ ভেৰিফাই লিষ্ট আছিল সেই লিষ্টত যদি নাম আছে তাৰ পিছত আপোনালোকে দিনৰ পিছত দিন অপেক্ষা কৰি থাকিব লগা হৈছে এটা ঘৰৰ আশাত কিন্তু এতিয়ালৈকে আপোনালোকে এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো অতিকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে হ'বলৈ গৈ আছে কিয়নো আজিৰ এই ভিডিঅটোত আপোনালোকে স্পষ্টভাৱে গম পাই যাব যে আপোনালোকৰ ঘৰৰ যি ভেৰিফাই লিষ্ট অৰ্থাৎ যেটো আপোনালোকে ঘৰৰ কাৰণে এপ্লাই কৰিছিল বা 2011 চনৰ যি লোকপিয়ল আছে বা সেন্সাছত যদি আপোনালোকৰ নাম আছিল বা লাষ্ট যেটো 2018 চনত অসম চৰকাৰৰ যি ডিপাৰ্টমেন্ট আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা তেওঁলোকে যদি জিও ট্যাগিং কৰিছে তাৰ পিছত আপোনালোকৰ অপেক্ষা কৰিব লগা হৈছে কিন্তু যি 1,48,000 টকা আছে যি তিনি কিস্তিত হ'ব প্ৰথম কিস্তিত আপোনালোকৰ 32,500 টকা হ'ব আৰু সেইখিনি কাম কমপ্লিট কৰাৰ পিছত আকৌ সেকেন্ড কিস্তি 48,000 আৰু থাৰ্ড যেটো কিস্তি হ'ব থাৰ্ড কিস্তিও আপোনালোকৰ 48,000 এই টোটাল তিনিটা কিস্তিত তেওঁলোকে 1,48,000 টকা দি সমাপ্ত কৰে এইখিনি টকা যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই তেতিয়াহলে প্ৰথমে আপোনালোকে অফিচিয়েল লিগেল ব্ৰাউজাৰত আহিব তাতে আহি আপোনালোকে সাৰ্চ কৰিব এই যেটো pmayg.nic.in ইয়াতে ক্লিক কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটো হল যেটো আপোনালোকৰ মেইন তেওঁলোকৰ অফিচিয়েল ওয়েবসাইট এই অফিচিয়েল ওয়েবসাইটত আপোনালোকে আহি যাব অৰ্থাৎ এইটো যেটো পেজ খোল খাই আছে এনেকুৱা ধৰণৰ আপোনালোকৰ তাতো পেজ খোল খাই যাব আৰু ইয়াতে পেজ খোল খোৱাৰ লগে লগে আপোনালোকে কি কৰিব তলফালে স্ক্ৰল নকৰি এই সাইডত যেটো 3 ডট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰাৰ লগে লগে ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকৰ অপচন আহি গৈছে এবাউট আৱাসসফট ডকুমেন্টস গাইডলাইন আপোনালোকে এই আৱাসসফট যেটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ এনেকুৱা সিস্টেম পেজ খুল খাব ডাটা এন্ট্ৰি ৰিপৰ্ট এফটিও ট্র্যাকিং ই পেমেন্ট কিন্তু আপোনালোকে ক্লিক কৰিব এই ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে অলপমান সময় লব নেক্সট এটা পেজ খুল খাই যাব তলফালে স্ক্ৰল কৰি আপোনালোকে এই যেটো আপোনালোকে ই নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে SECC ৰিপৰ্টস ইয়াতে আহি 4 নম্বৰ যেটো অপচন আছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ক্যাটাগৰী অনুযায়ী চেক ডাটা ভেৰিফিকেশন সামাৰি ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ খুল খাব অল ষ্টেটস যেটো লিখা আছে ইয়াতে আমি যেহেতু অসমত বসবাস কৰো অসমত ক্লিক কৰিম এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি অসমৰ কোনটো ডিস্ট্ৰিক্টত আপুনি বসবাস কৰে হেতু ডিস্ট্ৰিক্ট সিলেক্ট কৰিব মই যেহেতু বঙাইগাঁৱত বসবাস কৰো মই বঙাইগাঁৱত সিলেক্ট কৰিলো অলপমান সময় লোৱাৰ পিছত এতিয়া আহি যাব বঙাইগাঁও ডিস্ট্ৰিক্টৰ ব্লক অৰ্থাৎ যেটো ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব সেই ডিস্ট্ৰিক্টৰ ব্লক কেখনৰ নাম আহিব মই যেহেতু মানিকপুৰ ব্লকত ক্লিক কৰো মই মানিকপুৰ ব্লকত ক্লিক কৰিলো মানিকপুৰ ব্লকত ক্লিক কৰাৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰিব সেই ব্লকৰ আন্ডাৰত যিকেইটা পঞ্চায়ত আছে পঞ্চায়তৰ লিষ্ট সমূহ এনেকৈ আহিব মই যেহেতু মানিকপুৰ ব্লকৰ ভান্ডাৰা পঞ্চায়তৰ পৰা বিলং কৰো মই ভান্ডাৰা পঞ্চায়তত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ খুল খাব এতিয়া আমি তলত যেটো ক্যাপচন নম্বৰ আছে 82+10 আৰু সেই সাবমিটত ক্লিক কৰাৰ লগে লগে এইটো যেটো লিষ্ট আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই লিষ্টখন আহি যাব অৰ্থাৎ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথমে আহিব ডিস্ট্ৰিক্ট নাম সেকেন্ডত আহিব ব্লকৰ নাম থাৰ্ডত আহিব পঞ্চায়তৰ নাম তাৰ পিছত আহিব ৰেজিষ্ট্ৰেচন নম্বৰ তাৰ পিছত আহিব বেনিফিচিয়াৰী নাম অৰ্থাৎ কি যাৰ নামত আপোনালোকে আৱাসৰ কাৰণে এপ্লাই কৰিছিল তাৰ নামটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰ পিছত আপোনালোকৰ ফাদাৰ নেম বা কোনটো ক্যাটাগৰীৰ পৰা বিলং কৰে কোটেখিনি বস্তু ইয়াতে ডিটেইলছ আহিব ইয়াতে আপোনালোকে অতি ভালদৰে চাই লব যদি আপোনালোকৰ এই লিষ্টত নাম আছে তেতিয়ালে 100% কনফাৰ্ম এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপুনি এটা ঘৰ পাবলৈ সক্ষম হ'ব এটো 100% কনফাৰ্ম এতিয়া প্ৰশ্নটো হ'ল কি যে যদি আপোনালোকৰ এই লিষ্টত নাম নাই তেতিয়াহলে আপোনালোকে কি কৰিব এইটো যেটো এপ্লিকেশন ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই এপ্লিকেশনটো আপোনালোকে আপোনালোকৰ ওচৰৰ যি বজাৰ আছে তাতে যিকোনো কম্পিউটাৰ দোকানত খুদাৰ লগে লগে এই যেটো আপোনালোকৰ ফৰ্ম চাবলৈ পাৰিছে এই ফৰ্মখন ডাউনলোড কৰি দিব বা জেৰক্স কৰি দিব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰতি মাননীয় ইয়াতে আপোনালোকে নিজৰ নাম লিখিব আৰু গাঁও পঞ্চায়তৰ সভাপতিক ৰিকুৱেষ্ট কৰিব আৰু বিষয় যেটো আছে হেতু আপোনালোকৰ চৰকাৰী আৱাস যোজনাৰ অৰ্থাৎ ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপোনাৰ পঞ্চায়তৰ এজন বা এজনী স্থায়ী বাসিন্দা হও মই আৰ্থিকভাৱে বহুত দুৰ্বল হও মোৰ এখন পকী ঘৰ নাই মই নিজৰ টকাৰে যে এখন পকী ঘৰ হাজিম হে সামৰ্থ্য মোৰ নাই আনকি 2011 চনৰ আৰ্থিক জনগণনাৰ মতে ধাৰ্য কৰা ঘৰৰ তালিকাত মোৰ বা মোৰ পৰিয়ালৰ কোনো সদস্যৰে নাম নাই ইয়াৰ উপৰি 2018 চনত হোৱা জিও ট্যাগিং লিষ্টতো মোৰ নাম নাই আৰু নতুনকৈ প্ৰকাশ হোৱা ঘৰৰ তালিকাতো মোৰ নাম অন্তৰ্ভুক্ত হোৱা নাই গতিকে দয়ালু মহোদয় দয়া কৰি মোৰ নামটো যাতে অন্তৰ্ভুক্ত হয় তাৰ সুবিধা কৰি দিয়ে যান ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তলফালে আপোনালোকে নিজৰ সহি আৰু গাঁও ৱাৰ্ড জিলা ফোন নম্বৰ সকলোখিনি দি নিজৰ সহি কৰি পঞ্চায়তৰ যি সেক্ৰেটাৰী আছে অৰ্থাৎ পঞ্চায়তত যাওক আৰু সেক্ৰেটাৰীৰ হাতত এই যেটো ফৰ্ম আছে এই ফৰ্মখন ডাউনলোড কৰি বা জেৰক্স কৰি এই ফৰ্মখন
সুন্দৰভাৱে ফিল আপ কৰিব আৰু ইয়াৰ লগতে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব এইটো স্পষ্টভাৱে জানি লওক। প্ৰথমে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, যাৰ নামত আপোনালোকে ঘৰৰ কাৰণে এপ্লাই কৰিব বা আবেদন কৰিব তাৰ আধাৰ কাৰ্ড লাগিব। ছেকেণ্ড আপোনালোকৰ জব কাৰ্ড লাগিব। থাৰ্ড আপোনালোকৰ ৰেচন কাৰ্ড লাগিব, অৰ্থাৎ ৰেচন কাৰ্ড নহ'লে আপোনালোকৰ চৰকাৰী ঘৰ নহয়, এইটো আপোনালোকে অতি ভালদৰে জানে। ফ'ৰ্থ নাম্বাৰত আপোনালোকৰ নিজৰ বেংক একাউণ্ট লাগিব। ফিফথ নাম্বাৰত আপোনালোকৰ এফিডেভিট লাগিব। এই 5টা ডকুমেণ্ট ইয়াৰ লগত জেৰক্স কৰি পিন মাৰি আপোনালোকে পঞ্চায়তত ছাবমিট কৰক আৰু ছাবমিট কৰাৰ লগে লগে পঞ্চায়তৰ পৰা আপোনাৰ ঘৰত ভেৰিফাই কৰিবলৈ আহিব যে সঁচাই আপুনি এজন দুখীয়া মানুহ বা ঘৰ এখন নাই। এই যিটো আপুনি যে দুখীয়া মানুহ এই বস্তুটো ভেৰিফাই কৰি তেওঁলোকে চিষ্টেমত আপডেট কৰি দিব আৰু আপডেট কৰি দিয়াৰ লগে লগে অতি শীঘ্ৰে আপোনালোকৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপুনি চৰকাৰী ঘৰ এটা পাবলৈ সক্ষম হ'ব।